নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 APSC ছুপাৰটেট পুলিচ SSC আদি বিভিন্ন কম্পিটিটিভ পৰীক্ষাৰ বাবে মই জেনেৰেল নলেজৰ ক্লাছ আগবঢ়াইছোঁ। আজি হৈছে এইটো 19 নম্বৰ ক্লাছ। আগৰ ক্লাছসমূহ আপোনালোকে যদি চোৱা নাই ডেছক্ৰিপশ্যনত মই লিংক দি দিম, আপোনালোকে তাৰ পৰা গৈ চাব পাৰিব। আৰু চেনেলটো যদি নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া দেৰি নকৰোঁ, ক্লাছটো আৰম্ভ কৰোঁ। Question number 1. International Mother Language Day is celebrated on which date? আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন এ 21 ফেব্ৰুৱাৰী, অপশ্যন বি 21 মে', অপশ্যন চি 21 জুন, অপশ্যন ডি 21 অক্টোবৰ। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন এ 21 ফেব্ৰুৱাৰী। নেক্সট কুৱেশ্যনটো হৈছে In which of the following city world's second longest beach is located? তলৰ কোনখন চহৰত বিশ্বৰ দ্বিতীয় দীঘলীয়া বীচ অৱস্থিত? অপশ্যন এ মুম্বাই, অপশ্যন বি কলকাতা, অপশ্যন চি চেন্নাই, অপশ্যন ডি পুডুচেৰী। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন চি চেন্নাই। নেক্সট কুৱেশ্যনটো হৈছে বেম্বনাড লেক which is the largest lakes of India is in which state? ভাৰতৰ আটাইতকৈ ডাঙৰ হ্ৰদ ভেম্বনাড হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এ তামিলনাডু, অপশ্যন বি কেৰেলা, অপশ্যন চি অন্ধ্ৰপ্ৰদেশ, অপশ্যন ডি কৰ্ণাটক। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন বি কেৰেলা। 4 নম্বৰ কুৱেশ্যনটো হৈছে Where is the National Institute of Hydrology located? ৰাষ্ট্ৰীয় জলবিজ্ঞান প্ৰতিষ্ঠান ক'ত অৱস্থিত? অপশ্যন এ ৰুৰকি, অপশ্যন বি চিমলা, অপশ্যন চি গুৱাহাটী, অপশ্যন ডি চেন্নাই। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন এ ৰুৰকি। নেক্সট কুৱেশ্যনটো হৈছে Ganymede is the largest moon of which planet? Ganymede কোনটো গ্ৰহৰ আটাইতকৈ ডাঙৰ চন্দ্ৰ? অপশ্যন এ জুপিটাৰ, অপশ্যন বি চেটাৰ্ণ, অপশ্যন চি মাৰ্চ, অপশ্যন ডি মাৰ্কাৰী। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন এ জুপিটাৰ। নেক্সট কুৱেশ্যনটো হৈছে Which country won the Sultan of Johor Cup title in 2023? 2023 চনত কোনখন দেশে চুলতান অফ জহৰ কাপৰ খিতাপ দখল কৰিছিল? অপশ্যন এ ইণ্ডিয়া, অপশ্যন বি পাকিস্তান, অপশ্যন চি জাৰ্মানী, অপশ্যন ডি অষ্ট্ৰেলিয়া। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন চি জাৰ্মানী। এতিয়া আৰু এটা প্ৰশ্ন আহিব পাৰে, এই জোহৰ কাপটো কি খেলৰ লগত জড়িত? এইটো হকী খেলৰ লগত জড়িত। এইটো কুৱেশ্যন কেতিয়াবা আহিব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে পুষ্কৰ মেলা ইজ দ্য ফ্লেগশ্বিপ কালচাৰেল ফেয়াৰ হেল্ড ইন হুইচ ইণ্ডিয়ান ষ্টেট? পুষ্কৰ মেলা ভাৰতৰ কোনখন ৰাজ্যত অনুষ্ঠিত হোৱা ফ্লেগশ্বিপ সাংস্কৃতিক মেলা? অপশ্যন এ ৰাজস্থান, অপশ্যন বি পাঞ্জাৱ, অপশ্যন চি আছাম, অপশ্যন ডি গোৱা। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন এ ৰাজস্থান। নেক্সট কুৱেশ্যনটো হৈছে য়াওছাং ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ ষ্টেট? য়াওছাং উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? অপশ্যন এ মণিপুৰ, অপশ্যন বি আছাম, অপশ্যন চি ৱেষ্ট বেংগল, অপশ্যন ডি মিজোৰাম। এই 4টা অপশ্যনৰ ভিতৰত আপোনালোকৰ খেলি মেলি হ'ব পাৰে মণিপুৰ আৰু মিজোৰামৰ মাজত। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন এ মণিপুৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ এ ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল ইউনিট অফ কিডনিজ? তলৰ কোনটো বৃক্কৰ গাঁথনিগত আৰু কাৰ্যকৰী একক? অপশ্যন এ ৰিনেট চেল, অপশ্যন বি ফ্লেম চেল, অপশ্যন চি নেফ্ৰাইটছ, অপশ্যন ডি নেফ্ৰনছ। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন ডি নেফ্ৰন।
নেক্সট কুৱেশ্যনটো হৈছে দ্য ডিজিজ বেৰি ইজ কজড ডিউ টু দ্য ডেফিচিয়েঞ্চি অফ হুইচ অফ দ্য ফলোয়িং তলৰ কোনটোৰ অভাৱৰ বাবে বেৰি ৰোগ হয় অপশ্যন এ ভিটামিন B1 অপশ্যন বি ভিটামিন B2 অপশ্যন চি ভিটামিন B12 অপশ্যন ডি ভিটামিন ই ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে ভিটামিন এ অপশ্যন এ ভিটামিন B1